নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকলৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল। মোৰ নাম হৈছে অনুপ পেগু, মোৰ হাইট হৈছে 6'2", মই যোৰহাটৰ হয়। মই এজন অভিনেতা আৰু মই বলিউডত একশ্যন কৰোঁ। মই বলিউডত অহাৰ আগতে আজিৰ পৰা 10 বছৰ আগতে মই মডেলিঙেৰে আৰম্ভ কৰিছিলোঁ। তেতিয়া মই এজন ছাকচেছফুল মডেল আছিলোঁ। মই টপ 10 মডেলছ অফ ইণ্ডিয়াৰ ভিতৰতো আছিলোঁ তেতিয়া। তাৰপিছত মই মুম্বাই আহিলোঁ, মই ষ্টাৰ্টিং কৰিলোঁ চিৰিয়েল দি পেলাই। তাৰপৰা এতিয়া মই ট্ৰানজিশ্যন হ'ল মুভিজলৈ। চ' মোৰ প্ৰথম মুভিখন আছিলে মৰ্দ কো দৰ্দ नहीं होता। ছেকেণ্ড মুভিখন মোৰ পল পল দিল কে পাছ, তাত য'ত ছানী দেওলে নিজৰ পুতেকক লঞ্চ কৰিছিলে, তাতো আছিলোঁ মই। তাৰ পৰা মই এখন ৰিজনেল মুভিও কৰিছোঁ, গুজৰাটী মুভি এখন কৰিছোঁ, এখন উৰিয়া মুভি কৰিছোঁ আৰু আপোনাৰ ভোজপুৰী মুভি এখনো কৰিছোঁ। চাউথৰো 2-3খন মুভি কৰিছোঁ, আপোনাৰ ছুপাৰষ্টাৰ মোহনলাল, তাৰ পৰা তামিল এক্টৰ আছিলে বিজয়। চ' তাৰপিছত মই এটা ভাল ব্ৰেক পাইছিলোঁ তানাজী মুভিখনত। তাত একদম ভাল লাৰ্ণিং এক্সপিৰিয়েঞ্চ আছিলে, কাৰণ সেই মুভিখন ৱাৰ বেছ মুভি আছিলে, হিষ্টৰিকেল ৱাৰ। তাত আপোনাৰ জাৰ্মান একশ্যন টিম আছিলে। চ' তাৰ পৰা মই যথেষ্টখিনি হিৰ' পালোঁ, মানে ইণ্টাৰনেশ্যনেল লেভেলৰ যোনবিলাক ষ্টাণ্টছ আছে, একশ্যন আছে, ৰিয়েকশ্যন আছে, আৰু যথেষ্টখিনি বস্তু হিৰ' পালোঁ। তাত মই পিয়'ৰ 9 মাৰ্কছত ব্লাড এণ্ড চুৱেট দিছোঁ নিজৰ। চ' মুভিখন এতিয়া ইমান যথেষ্টখিনি ভাল কৰিছে, চ' সেইটো আই এম ছেটিছফাইড। তাৰপিছত মই কৰিছোঁ ৰজনীকান্ত ছাৰৰ লগত এখন মুভি কৰিছোঁ দৰবাৰ, তাতো মোৰ অলপ সৰু সুৰা চিন দুটামান আছে। তাৰ পৰা মই ভোজ কৰিলোঁ। ভোজ চিনেমাখনত আপোনাৰ পাকিস্তানে যেতিয়া ভোজ এয়াৰবেছত এটেক কৰিছিলে, তাৰ ওপৰত মুভিখন বেছড হয়। তাত আপোনাৰ এজ এ লিড আছে আপোনাৰ অজয় দেৱগান ছাৰ এণ্ড সঞ্জয় দত্ত ছাৰ। তাৰপিছত মই কিছু সময়ৰ কাৰণে লণ্ডনতো আছিলোঁ। তাত মই আপোনাৰ ৰণবীৰ সিঙৰ 83 যোনখন মুভি আহিছে কপিল দেৱৰ বায়'পিক, তাতো মোৰ এটা ৰোল আছে। তাৰপিছত মই সলমান খানৰ লগত ৰিচেণ্টলি কৰিলোঁ আপোনাৰ ৰাধে, তাতো একশ্যনেল কাফি যথেষ্টখিনি চিকুৱেঞ্চ আছে তাত। তাৰপৰা কাৰেণ্টলি মই ৰোহিত শেট্টি ছাৰৰ এখন মুভি কৰিছোঁ সূৰ্যবংশী, য'ত অক্ষয় কুমাৰ এজ এ লিড আছে। তাত মই মোৰ ৰোলটো হৈছে এটা শ্লিপাৰ চেলৰ। তাত মুভিখনত যথেষ্টখিনি একশ্যন আছে, আপোনালোকে নিশ্চয় চাব কিন্তু। তাৰপৰা এতিয়া কাৰেণ্টলি মই জন এব্ৰাহামৰ লগত এখন মুভি চাইন কৰিছোঁ, এটেক, যোনটো আপোনাৰ 15 আগষ্টত ৰিলিজ হ'ব। সেই মুভিখনত মানে যথেষ্টখিনি একশ্যন আছে, আৰু মই তাত এজ এ জন এব্ৰাহামৰ এজ এ ষ্টাণ্ট ডাবল কাম কৰিছোঁ। ষ্টাণ্ট ডাবল মানে হৈছে যে এখন মুভিত যিমানখিনি একশ্যন থাকে, স্পেচিয়েলি যোনখিনি একশ্যন মানে এজন এক্টৰৰ কাৰণে পচিবল নহয় বা এক্টৰৰ কাৰণে অলপ ৰিস্কি হৈ যায়, সেইখিনি শ্বট মই দিম। আৰু মুভিখনত যথেষ্টখিনি ৰিহাৰ্চেল আছে একশ্যনৰ, চ' ট্ৰেইনিং আছে। চ' আই উইল বি হেল্পিং জন উইথ ইট। চ' বৰ্তমান ইমানেই মই এতিয়া মোৰ কাৰেণ্ট প্ৰজেক্ট। চ' মই এই আশা কৰিছোঁ যে আপোনালোকে আপোনালোকৰ প্ৰাৰ্থনাত মোক মনত ৰাখে আৰু আপোনালোকৰ আশীৰ্বাদ দিয়ে, যাতে মই আৰু কষ্ট কৰিব পাৰোঁ, নিজৰ অসমলৈ, নিজৰ দেশলৈ, মাতৃভূমিলৈ মই আৰু গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। ধন্যবাদ।